हाय फ्रेंड गुड मॉर्निंग। हेलो हाय फ्रेंड उठिलो आज सोनकाले उठिलो মানে পথাৰত যাবলগীয়া আছিল তো পথাৰখন ঘৰৰ নহয় মানে বেলেগৰ তুলিব যাব লাগে মানে মুখখন ধুই ফ্ৰেছ হলো মানে অলপ পাঠিকা ওলাবলৈ যাই আছো তো মানে আমাৰ মেইন ৰাস্তাটো হয় তো ওচৰৰ পৰা সেইটো আমাৰ ঘৰটো হয় আগলৈকে চাই থাকো এইটো মানে মোৰ জেঠিহঁতৰ ঘৰ হয় মানে জেঠিহঁতৰ ঘৰতে ঠেকা উগুলাব মোৰ মায়ে আগতে আহি ঠেকা উগুলাই আছে এইটো মানে মোৰ মা হয় এইটো ঠেকাটো মায়ে যিটো ঠেকা কাটি আছে এটা দিয়ে বিধানবোৰ বান্ধে পানী নে মানে পানী ল'ব যাব লাগিব ঘৰতে দিউতে ফিল্টাৰটো বনাইছে তো গাইস মই মানে পুৰা ৰেডি হৈ ওলালো এতিয়া মাক ৰখিব বাকি আছে dia lagi friends kami pernah ada lagi ini lucu juga berapa biang kan berapa berapa biang anjir makan beri ani lagi बहुत biang nih बहुत परिवार हुई लगे आज टाइम আজি কোনকালে উঠি পাইছো आज टाइम আজি কোনকালে উঠি পাইছো Oh my god! উত্তৰত আহিলে কিবা এটা ভাল লাগি আহে মানে মনটো বহুত চাৰিওপিনে সেউজীয়া আৰু বহুত মানুহবিলাকক দেখা পাওঁ জেঠিমাই আগতে আহি তুলিয়ে আছে বিধান Deh, buka lagi, juli. Ah, juli bang. Makai nggak boleh. Hai, hello, hello guys. Welcome to. Jai. Kami Sitigo. Welcome to Bibi. मैं खा जानी हूँ ये बिठानटोला हुआ और आयूंगी मैं इस तरह और घर जा रही हूँ अच्छा मैं घर जा रही हूँ कल बात करेंगे तुमसे हम समझदार नहीं है इतने बात करने में ये बिठान है और हम घर जाने में देर हो रही है हम जाने और पानी भी पड़ रहा है তো ফ্ৰেন্ডছ ভালকে দেখুৱাব নোৱাৰিলোঁ বিধান তোলাবিলাক সেইবিলাক মই তুলিছোঁ हाय गाइस हम आज कर रहे हैं ये मैं अच्छा आई हूँ खार नहीं है पत्थर में अच्छा आई हूँ जल्दी आज बिठान तो लेंगे हम अरे क्या कर रहे हो इसे मेरे काटते हैं क्या मैं तो आज আজি বহুত ৰ'দ হৈছে আমি ঘৰত যাম আৰু Music. তুলা আজিৰ কাৰণে আবেলি তোলা হৈ গ'ল আবেলি আৰু আহিব লাগিব এতিয়া বহুত গৰম হৈছে বতৰটো আৰু
হেল্ল' হাই গাইজ তো মই মানে পথাৰত মোবাইলটো নিব বহুতেই ভয় কৰোঁ মানে হাতৰ পৰা এৰাই কিনে ক'তবা যদি পৰিয়ে যায় তো বহুত ভয় কৰোঁ সেইকাৰণে টেমা লৈ গৈছোঁ মানে পথাৰত মানে কি হৈছে সেই টেমাতে মোবাইলটো ভৰাই লৈ গৈছোঁ আৰু মোক ইয়াতে ভৰাই কিনে লৈ আনিছোঁ মোৰ পথাৰৰ পৰা আহি কিনে হাতখন মানে বহুত ৰং ধৰে আৰু সেই হাতখন চাফা কৰিবৰ কাৰণে মানে মই এই মেষ্টা টেঙা পাতেৰে হাতখন চাফা কৰিলোঁ আৰু বহুত ধুনীয়াকৈ চাফা হৈ যায়। ফ্ৰেণ্ডছ আজিৰ কাৰণে